নমস্কাৰ, মই কাশ্যপৰাজ শইকীয়াই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখা পাইছে ৰংদৈ দগাঁৱৰ যুৱকবৃন্দৰ উদ্যোগত আৰু দগাঁওবাসী ৰাইজৰ সহযোগত সদৌ অসম শিশু ভাওনা সমাৰোহৰ দৃশ্যাৱলী। দয়াৰ সাগৰ, প্ৰেমৰ সাগৰ, আনন্দৰ সাগৰ, বিভিন্ন সত্তাৰে বিভূষিত গুৰুজনাৰ প্ৰতি হৃদয়ৰ গভীৰতাৰ পৰা সেৱা জনাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। সকলোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হোৱা অগণন ভক্তই এয়া যোৰহাটৰ ৰংদৈ দগাঁৱৰ লবুৰাম শইকীয়া ৰাজহুৱা খেলপথাৰত আহি উপস্থিত হৈছেহি। সঁচাকৈ সকলোৰে হৃদয়ৰ পৰা স্পন্দিত হৈ মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সঁচাকৈ মন্ত্ৰমুগ্ধ কৰি তুলিছে ভক্তিৰে ভৰা এই বিশাল বৰ্ণিল আয়োজনে। অসমৰ সাংস্কৃতিক ইতিহাসত প্ৰথমবাৰৰ বাবে শিশু ভাওনা সমাৰোহৰ দৰে এটি মহান অনুষ্ঠান উদযাপন কৰি ৰংদৈ দগাঁওবাসী ৰাইজে ইতিমধ্যে নিজস্ব ব্যতিক্ৰমী সাংস্কৃতিক পৰিচয় দাঙি ধৰিছে। তেনে মহান উদ্দেশ্যেৰে ৰংদৈ দগাঁৱৰ যুৱকবৃন্দৰ উদ্যোগত আৰু সমূহ দগাঁওবাসী ৰাইজৰ সহযোগত সপ্তম বৰ্ষৰ বাবে 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ সদৌ অসম শিশু ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। সেয়েহে শিশুসকলৰ সাংস্কৃতিক পদযাত্ৰাক ইতিবাচক দিশেৰে আগবঢ়াই নিয়াৰ মানসেৰে আয়োজন কৰা শিশু ভাওনা সমাৰোহখনিত আপোনাসৱৰ ঐকান্তিক সহায় সহযোগিতা আৰু উপস্থিতি শিশু শিল্পীসকলক প্ৰেৰণা আগবঢ়াব বুলি আশা কৰিম। কথা ৰক্ষা কৰি আপোনালোকৰ ওচৰত সেৱা জনাই মই আপোনালোকক ছটা বছৰে আমাৰ শিশু ভাওনা সমাৰোহ আজি ইয়াত আমি পাৰ কৰা সপ্তম বৰ্ষৰ ভাওনা সমাৰোহত আমাৰ 12টি দলে ইয়াত ভাওনা নাট পৰিৱেশন কৰিব। গতিকে আমি সমূহ ভাওৰীয়াৰ ভাওনাৰ দলসকল আপোনালোকৰ সমূহ এই চেনেলৰ ব্যক্তিসকলক আমাৰ দ্বিতীয় সম্পাদকৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আগন্তুক দিনকেইটাত আমাৰ ইয়াত উপস্থিত হৈ পেলাই আমাক যেন দিহা পৰামৰ্শ উপদেশ দিয়ে বুলি আপোনালোকে আমাৰ কিমানখন ভাওনা আহিছে বৰ্তমান? এতিয়ালৈকে 12খন ভাওনা হ'ব। আজি মাত্ৰ এখন ভাওনা হ'ব, কাইলৈৰ পৰা দুখন ভাওনা হ'ব আৰু শেষৰ দিনাখন মাত্ৰ এখন ভাওনা হ'ব, বঁটা বিতৰণি আছে। গতিকে 12খন ভাওনাই আমাৰ ইয়াত এইবাৰ অনুষ্ঠিত কৰা হ'ব। অলপ পৰিচয় মোৰ পৰিচয় হৈছে শ্ৰী ডিম্পল কলিতা, দ্বিতীয় সম্পাদক, আৰু মোৰ লগত আৰু এজন আছে প্ৰাঞ্জল কলিতা আছে। মোৰ ঘৰ ৰংদৈ দগাঁও।